সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া দুপৰীয়া সময় আজি আমাৰ ঘৰলৈ মোৰ লগৰ বান্ধৱী দুগৰাকীমান অহা কথা আছে আৰু আজি দুপৰীয়া সাজত মই আয়োজন কৰিছোঁ কিনো আয়োজন কৰিছোঁ তাকে সৰুকৈ ভিডিঅ' এটা বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আহকচোন আজিনো মই কিনো ৰান্ধিছোঁ মোৰ বান্ধৱীৰ কাৰণে বনাইছোঁ মুৰ্গী মাংস আলু দি পেলাই বনাইছোঁ এনেদৰে আৰু বনাইছোঁ ইয়া তিতা কেৰেলা আৰু আলু পিটিকা আৰু ইয়া মাছৰ তৰকাৰী বনাইছোঁ বিলাহী দি পেলাই বনাইছোঁ এনেদৰে বনাইছোঁ কলমৌ শাকৰ চব্জি বনাইছোঁ বুট দি পেলাই ভাজিছোঁ আৰু এইখিনি বনাইছোঁ বাঁহগাজ আলু আৰু বুট দি পেলাই বনাইছোঁ এনেদৰে আৰু ইয়াত কচু আৰু ভেন্দি দি পেলাই এইখিনি দাইল বনাইছোঁ এইখিনি বনাইছোঁ চালাড এনেদৰে আৰু আজি মোৰ দুপৰীয়া এয়া মোৰ সকলোবিলাক যোগাৰ কৰা হৈয়ে গ'ল আলহীৰ বাবে যিহেতু ফোন কৰি পালোহি বুলি কোৱাৰ বাবে এইখিনি মই ৰেডি কৰি আনিলোঁ এতিয়া ডাইনিং টেবুলত সজাই ৰাখিছোঁ এতিয়া আৰু এতিয়া ভাতকেইটা বাঢ়িবলৈ যাওঁ আহি পাইছেহি আৰু গেটখন খুলিছে দেই সেইকাৰণে মই ভাতকেইটা বাঢ়িবলৈ যাওঁ আৰু একদম পূৰা বোলে ভোকত আহিছে আহিলোঁ বোলে সেইকাৰণে ভাতকেইটা বাঢ়ি লওঁ দেই আৰু এতিয়া আলহী কোনটো আহিছে দেখাই থাকিম আৰু এয়া যোগাৰ কৰা হৈ গ'ল যেতিয়া